কপৌ ফুলৰ আমাৰ ইয়াত এটা পোখা দিছিল। এই পোখাকেইটা আজি আমি ৰুবৰ কাৰণে আমি নিম। এইকেইটা পোখা আমি গছত ৰুম। এইকেইটা পোখা লৈছোঁ। এইকেইটা কপৌ ফুল পোখা। গছডালৰ কপৌ ফুলডালৰ বহুতৰে নাজানে যে যদি ইয়াত পোখা আমাৰ পোখা লাগে, এনেকুৱা ধৰণৰ পোখা যদি পোখা গছডাল কপৌ ফুলডাল আছে, যদি গছডালৰ পোখা অহা নাই তেতিয়া এই শিৰাটো কাটি দিব লাগে। কাটি দিলে পোখা আহে। এই শিৰাটো কাটি দিব লাগে, কিন্তু কাটি দিয়াৰ পিছত এই পোখা আহিব। এইখিনি আমি কেঁচুসাৰ লৈছোঁ আৰু এইখিনি মাটি লৈছোঁ এই কপৌ ফুল ৰুবৰ কাৰণে। এই মাটিখিনি আমি পুৰা গোবৰখিনি লগ কৰি লৈছোঁ, কেঁচুসাৰ গোবৰ আৰু মাটিখিনি। এতিয়া আমি এইখিনি পুৰা মিহি কৰি লৈছোঁ আৰু গুড়া কৰি লৈছোঁ। আমি গোটেই গাছডালতে আমি কপৌ ফুলখিনি ৰুলোঁ। কপৌ ফুলৰ জানে আমাৰ বহাগৰ খোপাত নাচনীয়ে লৈ মূৰত খোপাত, সেইকাৰণে আমি এইখিনি গোটেই কপৌ ফুলে দিছোঁ।